আজি বৰষুণটো আজি ৰাতিপুৱাই ধাৰাসাৰ মানে কণ্টিনিউ এতিয়াহে অলপ নামিছে বৰষুণটো তথাপিও আমাৰ এই চিৰাংদুৱাৰ 14 নম্বৰ চিৰাংদুৱাৰ সমষ্টিৰ পৰা সকলো ৰাইজে আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে তাৰ কাৰণে মই বিপেফ দলৰ হৈ মই ধন্যবাদ যাচিছোঁ সকলো জাতি জনগোষ্ঠীলৈ আৰু যেনেকুৱা ধৰণৰ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ সব আদিবাসী গোৰ্খা বড়ো ৰাজবংশী হওক বা শিক্ষকৰ হওক বা হিন্দীভাষী বেংগলী মুঠতে যিমান জাতি আছে সবেই ওলাই আহিছে ইয়াতে প্ৰমাণ যে চিৰাংদুৱাৰ 14 নম্বৰ চিৰাংদুৱাৰত বিপেফ দল জয়ী হোৱাটো খাটাং আৰু মই আজি কথা দিছোঁ চিৰাংদুৱাৰ 14 নম্বৰ চিৰাংদুৱাৰত মই আহিম মই খেলিম এই ফেৰেংগা হাৰাব লাগে ফেৰেংগা খেলে না খাম্পা খেলে মুঠতে মই সিহঁতক হাৰাব লাগে এইটো মোৰ দায়িত্ব এইটো দল হিচাপে চিফ মিনিষ্টাৰ ডাঙৰীয়াই দল হিচাপে যিহেতু বিজেপি হিচাপে সিহঁতে যিহেতু নিৰ্বাচন আহি আছে কেম্পিং কৰাটো ইহঁতৰ দায়িত্ব নিজৰ নিজৰ দায়িত্ব নিজে নিজে পালন কৰি আছে কংগ্ৰেছো কৰিব আজি বিজেপিও কৰি আছে আজি ইউপিপিএলো কৰি আছে সব দলে মুঠে বিটিচি অঞ্চলত এনেকুৱা মানে মিটিংটো কৰি আছে এইটো আমাৰ খবৰ লগা একো নাই অততে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ধৰণৰ ধাৰাসাৰ বিটিচি অঞ্চলত মিটিং কৰি আছে আমাৰ এইটো খবৰ লগা একো নাই আমি একো নকওঁ কংগ্ৰেছো কৰিব কিন্তু এই হিসাবত যদি দেখা যায় বিজেপি বা কংগ্ৰেছ বা ইউপিপিএলতকে আমাৰ পজিশন বিপেফ দলৰ পজিশনটো বেছি ভাল মুঠতে আমি ডেইলি কৈ আছো যে বিপেফ দলে বিটিচি অঞ্চলত আজিৰ দিনত পজিশনটো 1 নম্বৰত আছে সেকেণ্ডত আমি বিজেপিটো আমি দেখিবলৈ পাইছে 3 নম্বৰ 4 নম্বৰত ইউপিপিএল আৰু কংগ্ৰেছ থাকে 14 নম্বৰত ফৰ্মাৰ বিজেপি প্ৰধান আৰু ডেপুটিৰ মাজতে খেলাখন হ'ব নেকি খেলাটোতো মোৰ লগতে হ'ব মুঠতে এই ফেৰেংগা আৰু খাম্পাক যদি হাৰাই দিব পাৰে তেতিয়াহে মনটো শান্তি লাগিব মোৰ নহ'লে মনটো একদম বেয়া লাগি আছে মুঠতে মই এই দুইজনক হাৰাব লাগে এইটো দায়িত্ব মোৰ এইবিলাকক মই চিনি নাপাওঁ ইলেকশ্যন শেষ হওক ইলেকশ্যন কেম্পিঙত চবে যা তা কথা কয় এইবিলাক কৈছে বুলি মই একো গুৰুত্ব নিদিওঁ ইলেকশ্যনটো শেষ হওক চৰকাৰ বনাব দিয়ক আমাক ইয়াৰ পিছত দেখা যাব